আমি গাহৰি মাংস নিব আহিলোঁ। ফাইনেলি আমি মাংস নললো গোটেই তেল আনিছোঁ। ফাইনেলি আমি 4 কেজি গাহৰি লৈ ল'লোঁ। এতিয়া আমি ঘৰত যাম, ইয়াৰ পৰা গৈ বাঁহৰ চুঙা কাটিম। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। ইয়াৰ পৰা গৈ বাঁহৰ চুঙা কাটিম গৈ, তাৰ পৰা ঘৰটো অলপ বনাব আছে, বনাই লৈ অলপ পিছত আকৌ হাঁহ আনিব যাম। আছে আমাৰ গাড়ী তোলা নাই, বৰ্তমান ৰৈ আছোঁ, মানে বেলেগক দিছে না, দি পেলাই আমাক দিব বোলে। আপোনালোকে দেখাই আছোঁ বক্সকেইটা, ৰ'ব অলপ টাইম। আমি 7X বক্স নি আছোঁ, আপোনালোকে চাই থাকিব। ফাইনেলি বক্সটো পাই গৈছোঁ। এতিয়া অলপ চেক কৰি ল'ম, চেক কৰি ঘৰত যাম। আৰু আমাৰ এইটো হেৰি মেন, কাইন মেন। बहुत कष्ट मर हमारे मरता बनाए गाँव लड़ा लड़ीबिलाके बनाइছে सबै मिली जुली। बहुत कष्ट हमरा एटु बनाय হৈ গল আমাৰ। সকলোৱে লাইক কমেন্ট সাবস্ক্রাইব কৰি দিবা ভাল লাগিলে ভিডিওটো। এয়া আমি বজাৰ আনিলো, অলপ পিছত আমি চুঙাত দিয়া গাহৰি বনাম প্ৰথমবাৰ বাবে। গাহৰি বিলাহী দিছোঁ, মেমেৰু দিছোঁ, নিমখ দিছোঁ, হালধি দিছোঁ, নহৰু দিছোঁ। এতিয়া আমি চব কৰিম, বিলাহী দিম, চুঙাত দিম আৰু গাহৰি মাংস। এয়া আমি বাঁহৰ চুঙাত গাহৰি দিছোঁ। চুঙাত গাহৰি দিছোঁ। ফাইনেলি আমাৰ চুঙা বনাই হৈ গ'ল। ইয়াত চবেই কাম কৰি আছে, চবেই। ডিম সিজাই আছে, ইয়াত মাংস আছে, হাঁহ আৰু গাহৰি ইয়াতে আছে। কোনো এটাই কাম নকৰে, মই এইবিলাক কাটি দিছো দে, পিয়াজ তোৰ কথা কোৱা নাই। থেংক ইউ। এয়া আমি কোমোৱাৰ লগত হাঁহৰ মাংস বনাই আছো। কোমোৱা আৰু আলু উলিয়াইছো। হাঁহৰ মাংস যেতিয়াই বেলেগ। কোমোৰা লগত হাঁহৰ মাংস বনাই আছো আৰু গাহৰি আছে বনাবলৈ। এয়া চব বজাৰ আছে। এতিয়া কাটিম আমি। এইটো কি কয় এইটো ওলকবি আৰু গাহৰি বনাম আমি। ওলকবি গাহৰি বনাম। এয়া ৰান্ধনি লাগি আছে, এইটো হাঁহ বনাই আছে। আৰু এতিয়া মই ওলকবিটো কাটিম, আপোনালোকক গাহৰি বনোৱা টাইমত আকৌ দেখুৱাম।
বাসমতি ৰাইচ कमरिया এতিয়া আমি ইয়াত শুই যাম ভেড়াৰ ঘৰত শুম চব কাপোৰ আনি কৰি আছো এতিয়া আমি গুড নাইট গুড নাইট ৰাতি 1টা বাজি গ'ল শুম এতিয়া আমি শুবলৈ লৈছো দেই শুবলৈ